জানেনে পখিলাবোৰে সোৱাদ ভৰিৰে লয়? আচৰিত যেন নালাগিলনে? কিন্তু এইটোৱে সঁচা। সিহঁতৰ সোৱাদৰ গ্ৰন্থি ভৰিত থাকে, যাৰ বাবে সিহঁতে সোৱাদ ভৰিৰে ল'ব পাৰে। ফেক্ট নম্বৰ 2। আপুনি জানেনে হাতীয়ে হৈছে একমাত্ৰ জন্তু যিয়ে জঁপিয়াব নোৱাৰে? ফেক্ট নম্বৰ 3। মৌ হৈছে এনেকুৱা এবিধ খাদ্য পদাৰ্থ যি কেতিয়াও নষ্ট নহয়। ফেক্ট নম্বৰ 4। আপুনি নিশ্চয় জানে পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰৰ আকৰ্ষণৰ বাবে সাগৰ পৃষ্ঠত জোৱাৰ ভাটাৰ সৃষ্টি হয়। কিন্তু আপুনি জানেনে যে চন্দ্ৰটো যেতিয়া আমাৰ মূৰৰ ওপৰত থাকে, অৰ্থাৎ আমাৰ উলম্বভাৱে আমাৰ ওপৰত থাকে, সেইখিনি সময়ত আপোনাৰ মোৰ ওজন কিছু পৰিমাণে কমে। অৰ্থাৎ সেই সময়খিনিত চন্দ্ৰৰ আকৰ্ষণৰ বাবে আমাৰ মানুহৰ ওজনো কিছু পৰিমাণে কম হয়। নহয়নে আচৰিত? ফেক্ট নম্বৰ 5। আপুনি জানি আচৰিত হ'ব যে সাধাৰণ পানীৰ তুলনাত উতলা পানী খুব সোনকালে বৰফ হয়। আচৰিত যেন নালাগিলনে? এনেকুৱা আচৰিত কথা জানিবলৈ প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, ঘণ্টি বাটনটো দবাই দিয়ক, আৰু যদি মোৰ ভিডিঅ'টি ভাল লাগিল লাইক কৰক, এণ্ড ডোণ্ট ফৰগেট টু শ্বেয়াৰ। থেংকছ ফৰ ৱাচিং। থেংক ইউ। ফেক্ট নম্বৰ 6। Do you know, without using any vowel letter, the longest English word can be formed, which is 7-letter word redeem. Redeem শব্দটো এনেকুৱা এটা শব্দ যিটো এটাও ভাৱেল ব্যৱহাৰ নকৰাকৈ ইংৰাজী শব্দৰ আটাইতকৈ দীঘল শব্দ।